एमएलए चरण बर'आ 1 कौटि रांजों माजबाद मडेल फरायसालिखौ गोदानै लुफिननो अन्थाइ खाम्फा गायसनदों। एमएलए चरण बर'आ उदालगुरि जिल्लानि 47 नं माजबाद बिधानसभा बियाबनि सिङाव थानाय अराङाव गोजाम फरायसालिखौ मडेल फरायसालिसिम फोजौखांनाय आरो गोहो होनो थाखाय अन्थाइ खाम्फा गायसनदों। एमएलए चरण बर'आ जर'खा फालिथायाव गोसो गुदुं फरायसाफोर आरो फरायसालिनि मावफारियाफोरजों सावरायलायो। एमएलएआ बिथाङा मिजिंथियोदि बे आगाना फरायसालिनि बिथायारि सोलोंथाइखौ बांहोगोन आरो फरायसाफोरनो बांसिन सोलोंथायारि खाबु होगोन, जायजों बिसोरखौ मोनसे गोजों इयुननि थाखाय गोख्रोंसिन खालामगोन। आजिरा मोननाय मासिगिरि हरिलाल शर्मा, अरां भिसिडिसिनि बारग' आफादगिरि बेनुधर अधिकारी आरो धीमान सेन, पटुल डेका, नब कर्मी, विजया मिन्ज आरो बिपिएफनि दैदेनगिरिफोरा हाबाफारियाव बाहागो लानाय नुनो मोन्दों। এটা আধাইলা স্থাপন কৰিলোঁ। আধাইলা স্থাপন কৰিলোঁ মানে ইয়াত আমাৰ যিটো অৱস্থাত আমি স্কুলখন আৰম্ভ কৰিছিলোঁ 2022 চনত, আমাৰ আগতে নিৰ্মাণ কৰা যি বিল্ডিং আছিলে, বিল্ডিঙৰ অৱস্থা খুবেই বেয়া আছিলে আৰু প্ৰায় মানে ডেমেজ হৈ আছিলে। আৰু ইয়াত ডেমেজ হোৱাৰ কাৰণে ইলেক্ট্ৰিফিকেশ্যন হওক, তাৰপিছত ইয়াৰ মানে কি কয় কালাৰে হওক, দৰ্জা খিৰিকী হওক, বহুত ক্ষেত্ৰত মানে অচল অৱস্থা আছিল। আৰু ইয়াত মিড ডে মিল চলাবৰ কাৰণে কিটচেন নাছিল, বাউণ্ডাৰী ৱাল নিজা নাছিলে, নিজা এণ্ট্ৰেঞ্চ নাই এতিয়াও। তাৰপিছত আকৌ ইয়াত কি কয় খোৱা পানীৰ ব্যৱস্থা, টয়লেট এইবিলাক নাছিলে। তাৰ কাৰণে স্কুলটো 3 বছৰ আগত আৰম্ভ কৰিছিল যদিও বহুত কষ্ট খাবলগীয়া হৈছিল। তো এই কথা আমাৰ স্কুল কমিটিৰ লগতে প্ৰিন্সিপাল ডাঙৰীয়া মোক বাৰে বাৰে জনাই আছিল। মই নিজেও 2-3 ইয়াত আহিছিলোঁ, চাই মই নিজেই বুজি পাইছিলোঁ টেকনিকেলি অকণমান চাগে ইয়াত গণ্ডগোল আছে। তাৰ কাৰণে সৰু সুৰা কৰিলে যিহেতু প্ৰব্লেমটো সমাধান নহয়, তাৰ কাৰণে গোটেই প্ৰব্লেমটো সমাধান হৈ যাওক বুলি ভাবি পেলাই অলপ সময় ল'লোঁ। কিন্তু সময় লৈ যিহেতু আমি প্ৰায় 1 কোটি টকা চেংচন কৰিব পাৰিলোঁ, ইয়াৰে আজি আধাইলা স্থাপন কৰিছোঁ আৰু মই আশা ৰাখিছোঁ এই 1 কোটি টকাৰ লগত প্ৰায় সমস্যাবিলাক সমাধান হ'ব। আদৰ্শ বিদ্যালয় মাজবাদ সমষ্টি হিচাপে আমাৰ 2খন আছে। এইটো হ'ল মাজবাদ আদৰ্শ বিদ্যালয় আৰু এটা বৰ'আ আদৰ্শ বিদ্যালয় কাইজামাটি ষ্ট্ৰীট এটা আছে। তো এইটো আমাৰ মাজবাদ বাকীৰ কাৰণে ভালে খবৰ, বেলেগ সমষ্টিত তেনেকুৱা আদৰ্শ বিদ্যালয় পোৱা নাই, কিন্তু আমি মাজবাদ হিচাপে 2খন পাইছোঁ CBSE স্কুল। তাৰ কাৰণে আমাৰ দুখীয়া ৰাইজসকলৰ কাৰণে খুবেই এটা ভাল সুবিধা হৈছে। তাৰ কাৰণে মই গাৰ্জেনসকলক, আমাৰ লোকেলসকলকো মই আহ্বান কৰি আছোঁ, এই স্কুলটো আমি চবেই নজৰ দি পেলাই ভালকৈ কৰিব লাগে। এইটো আমাৰ সম্পদ হয় আৰু ইয়াৰ পৰাই আমাৰ ল'ৰা ছোৱালীসকলক যাতে উচ্চ শিক্ষা দিব পাৰোঁ আৰু আমাৰ ল'ৰা ছোৱালীও যাতে মানে বাহিৰত যাই পেলাই কম্পিটিশ্যনবিলাকত ভাগ লৈ পেলাই যাতে মানে ছাকচেছ আনিব পাৰে। ইয়াৰ কাৰণে মই আমাৰ লোকেল ৰাইজসকলকো আহ্বান কৰিছোঁ, গাৰ্জেনসকলকো মই আহ্বান কৰিছোঁ। মাজবাদীফাই যতীন নাথনি ৰিপৰ্ট, NBT লাইভ।